Hi, hello, welcome Dawo Bhai blog tour মোৰ আজি নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছো আৰু আজি ব্লগটো হ'ব মানে ব্লগ বহুত দিন দিয়া নাই তো বিহু ব্লগ এটা বনাই থৈছিলো বিহু এটা তো হেতু দিব পৰা নাই তো এডিটিং কৰিব পৰা নাই মানে যত ক্লিপবোৰ সোমাই গল তাকে এডিটিংটোকে কোন ফালৰ পৰা কৰিম বুজি পোৱাই নাই এতিয়ালৈকে তো থৈ দিছো হেনেকে ক্লিপ কিটা তো আজি চেষ্টা কৰি চাম কি হয় এতিয়া আমি মানে ধাননি পথাৰলৈ আহি আছো এতিয়া আমাৰ বাইদেউৰ লগত আহি আছে এই বাইদেউ আহি আছে তো বাইদেউ মই লগত আহি আছো আৰু তাৰ পিছত এতিয়া ধানবিলাক বহুত ডাঙৰ হৈ গল না হেতু কাৰণে বহুত দিন হল অহা নাই তো এতিয়া আমি তেন্তে ভিডিওটো আৰম্ভ কৰিছো চাই থাকিব দেই ৰাইজ এখন জেউৰা পাৰ হৈ যাব লাগিব আমাৰ যিখিনি মানে ধান আছে না সেইখিনি ধান এইফালে এনেকৈ গৈ এনেকৈ এইখিনিত আছেগৈ তো সেইখিনিলৈ আহি আছোঁ এতিয়া এইখন জেউৰা পাৰ হ'ব লাগিব জেউৰাখন পাৰ হৈ যাওঁ আৰু মই বাৰু পাৰ হৈ যাম এতিয়া আমাৰ বাইদেৱে কেনেকৈ পাৰ হৈ যায় তাকেহে চিন্তা লাগি গৈছে বহুত বিয়াত ওখ জেউৰা তো এতিয়া চাই থাকিব এতিয়া এনেকৈ পাৰ হৈ যাব লাগিব আমি এইফালে এনেকৈ এনেকৈ পাৰ হৈ যাব লাগিব পাৰ হৈ আহিলোঁ এতিয়া এইজনী বাইদেৱে পাৰ হৈ আহিব এইজনী এই ৰদ পুৰা দিছে আমাৰ বাইদেৱে পুৰা ভৰি চৰি দাঙি পাৰ হৈ আহিছে হে কি হয় এই আজিকালি গৰম দিনত আহিবলৈ বেয়া এইবিলাকত সাপ চাপ খুব ওলায় এইটো কাৰণে সাপৰ কাৰণে বিৰাট ভয় লাগে মোৰ তো এতিয়া আহি আছোঁ এইজনী ছাগলী এজনী ধানৰ মাজে মাজে ঘূৰিছে এইবিলাক ধান ডাঙৰ হ'লগৈ আৰু ধান পুৰা ধানেই এইটো চাইড পুৰা ধান এতিয়া আমি আহি আছোঁ আৰু দেই চাওকচোন ইমান ডাঙৰ হৈ গ'ল ধানখিনি লগালগ ডাঙৰ হৈ গ'ল ভেন্দি শাক বৈ ভেন্দি শাক ভেন্দি এইয়া ভিডিঅ' এটা বনাই ফুৰিছোঁ শাক পাচলি ভিডিঅ' এইবিলাক ভেন্দি ডাঙৰ হৈ গ'ল লাগিলে আৰু দেই এইবিলাক ফুলিছে ভেন্দি আমাৰখিনিতকৈ আগতীয়াকৈ লাগিলে নিচিনা হৈছে এতিয়া এইফালে ভেন্দি কাণে ধাননি কাণে আহি আছোঁ আৰু দেই এইবিলাক দাংবডি লগাই থৈছে এইবিলাক দাংবডি গৰম হৈছে বহুত একদম ৰদজাক পাই মানে গা চা খজুৱাই গৈছে দেই এইটো মোৰ বাইদেউটো পাছফালে আহি আছে বাইদেউ অলপ ধুনীয়া বাৰু দেই অলপ মানে বেছিয়ে ধুনীয়া বহুত ধুনীয়া মোৰ চকুকেইটাই দেখিছে বাৰু আপোনালোকৰ চকুৱে কেনেকৈ দেখে মই গম নাপাওঁ তো মোৰ চকুকেইটা ধুনীয়া বহুত ধুনীয়া দেই মোৰ বাইদেউজনী এইবিলাক ধান ওলালে এতিয়া ধানবিলাক যিবিলাক ধান এইবোৰ আগতীয়াকৈ ৰোৱা তো এইবিলাকত ধানেই ওলাই গ'ল আমাৰবিলাকৰ ওলোৱা নাইচোন আমাৰ আৰু আছে টাইমটো ইয়াতে কথা এটা কওঁ মানে মই মানে ভিডিঅ'বিলাক কিমান ভালকৈ বনাব নাজানো বাৰু তথাপিও ভিডিঅ' আৰু বনাবলৈ টাইমটোকেই নাপাওঁ ইফালে যাবলগীয়া হয় না সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাবলৈ টাইম নাপাওঁ আৰু তো এনেকৈ কেতিয়াবা বিহু চিহু হ'লেও মই ইমান ভিডিঅ' বনাবলৈ টাইমটো নোপোৱা নিচিনা হয় যি টি কৈ ফুং দে তো ৰেগুলাৰ ভিডিঅ' বনাম বুলি ভাবি আছোঁ কিন্তু ৰেগুলাৰ ভিডিঅ'টো বনাবগৈ পৰা নাই মানে টাইমটো মিলাব পৰা নাই টাইম নিমিলে কোনো পধ্যে তাকে যেতিয়া টাইম পাওঁ তেতিয়া বনাবলৈ চেষ্টাটো কৰোঁ বাৰু নকৰা নহয় চেষ্টা কৰি থাকোঁ কিন্তু ইমান এটা ভাল কণ্টেণ্ট নেপাং বিচাৰি সেইটো কাৰণে এনেই যাহা ভিডিঅ'বোৰ বনাই থাকিবলৈ বেয়া লাগে আৰু তো আজি টাইমটো পাই গ'লোঁ তো আজি টাইমটো তেতিয়া কিবা এটাতো স্পেচিয়েল ভিডিঅ'টো থাকিব লাগিব ন তেতিয়া ভিডিঅ'টো মানে চায়ো ভাল লাগিব বনায়ো ভাল লাগে তো সেইটো কাৰণে ভিডিঅ' ইমান বনাবগৈ নোৱাৰোঁ আৰু বোলে যিদিনা ক'ৰবাত কিবা এটা ভাল কণ্টেণ্ট এটা থাকে সেইদিনা বোলে মই সময় নাপাওঁ আৰু যিদিনা মই সময় পাওঁ সেইদিনা আকৌ ভাল
একো মানে ভাল নহয় ভিডিঅ'টো, সেইটো কাৰণে অলপ দিগদাৰ হয়। ইয়াৰ মাজতে অকণমান ডিফিকাল্ট এটা হৈ আছে মোৰ, তো মানে সেইটো হৈছে টাইম নাপাওঁ আৰু। তাৰপিছত এই মোৰ কথা শুনি শুনি আমাৰ বাইদেৱে পূৰা হাঁহি হাঁহি আহি আছে দেই। বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ যে, সিও মানে অকণমান হাঁহিছে আৰু। আজি ইয়াক বিহু মৰাবলৈ লৈ যাব লাগিব, বাইদেউক পূৰা 2 পাকমান নচুৱাই দিব লাগিব। মইতো পূৰা বিহু অকলে অকলে নাচি ফুৰিছোঁ ন, সেইটো কাৰণে ইয়াকো আজি লৈ যাব লাগিব আৰু। তো এতিয়া এইটো হৈছে কি বুলি কয়, যি ধান খেতিত পানী দিছিলে না, সেইটো মটৰটো এইটো। এইফালে আছে মিটাৰ বক্স, বৰ্তমান কাৰেণ্টটো অহা নাই। তো এইফালে মটৰটো এপাক দেখাই দিবি আৰু দেই বাইদেউ, সেই মটৰটো দেখাই দিয়ে এপাক। অঁ, এইফালে এইটো মটৰ, এইটোৱে এতিয়া মই মানে বাইদেউক আগত যাবলৈ দিছোঁ, তো মোৰ ভয় লাগিছে না, সেইটো কাৰণে ব'ল। এতিয়া মই ইয়াক আগত পঠাই মই ভিডিঅ' কৰি গৈ আছোঁ। এই অঁ, পূৰা হাত চাপৰি মাৰ দেই। অঁ, ব'ল ব'ল ব'ল, চিন্তা নকৰিবা, ব'লা ব'লা ব'লা, আমি যাওঁ, পলাই যাওঁ, ব'লা আমি দুটাই পলাই যাওঁ। এইফালে ব'ল, এইফালে। অঁ, ব'ল। বহুত দিন হ'ল অহা নাই পথাৰলৈ, আজি আহিছোঁ। এইখিনি আমাৰ ধানখিনি দেই, এইখিনি বহুত ডাঙৰ হৈ গ'ল চক, পূৰা 2 ফুট হৈ গ'ল। এতিয়া মানে ধান ওলোৱা নাই আমাৰখিনি, আমাৰ পিছতীয়া ধান যে, সেইটো কাৰণে এইবিলাক পূৰা আমাৰ ধান। এই মাজে মাজে কিছুমান ওলাইছে এইখিনিত, এইখিনি অঁ, এইখিনিতে দুডালমান দেখিছোঁ চাগে। তো এতিয়া আমি এইফালে গৈ আছোঁ আৰু বাইদেউ আৰু মই। ঐ বাইদেউ, কিবা এটা কৈ দে। গৰম হৈছে দেই, বহুত গৰম হৈছে। তো এতিয়া সেয়া দেই, ইয়াক আগত দিছোঁ, মই পাছত গৈছোঁ। এনেকৈ মানে চিঙি চিঙি যাবলগীয়া হয় আৰু, মানে তেতিয়া অকণমান ভাল। তো আগত যদি কিবা কিবি থাকে তো তেতিয়া অকণমান ছাইড দি দিব, সেইটো কাৰণে চিঙৰি লাগি আহি আছোঁ। ব'লক ব'লক বাইদেউ, ব'লক। আমাৰ বাইদেউ আকৌ কামত পূৰা চোকা, যি কাম কৰিবলৈ দিয়ে তাকে কৰিব পাৰে। কামবিলাক বিৰাট ভালকৈ কয় দেই। এতিয়া এইবিলাকত ঢেকীয়া আছে দেই, ঢেকীয়া কোনফালে যোৱা, ব'ল। ঢেকীয়া আছে, ঢেকীয়া ছিঙি লৈ যাম। সেইখিনি আমাৰ ধানখিনি বিৰাট বিনয় গজিছে। আমাৰ বাৰীখনি পালোঁহি আৰু, বাৰীখনিৰ পৰা এতিয়া কিছুমান পালেং শাক হেঁচি থোৱা আছিলে, তাৰপিছত আৰু পালেং, জলকীয়াখিনি বাৰু নগজিলে, সেইখিনি মৰি থাকিলে। তো ভেন্দি আৰু পালেং, দাংবডি আছে, বেলেগ নাই বাৰু। ডাঙৰ হ'ল আৰু। এইফালে ব'লৈ, ব'ল ব'ল, মই আগত নাযাওঁ। এতিয়া বাইদেউজনীক আগত পঠাই লৈছোঁ দেই। এতিয়া মই পাছে আৰু মই পাছে এইফালে এনেকৈ পাছে গৈ আছোঁ। এতিয়া মানুহবোৰে কয় যে লেডিজ ফাৰ্ষ্ট, তো সেইকাৰণে লেডিজ প্ৰথমতে যাব লাগে। তো আজিকালি মতা মানুহতকৈ মাইকী মানুহ শাসনটো বেছি হ'ল না, সেইটো কাৰণে মাইকী মানুহ মই আগত পঠাইছোঁ। লেডিজ ফাৰ্ষ্ট বেলেগত হ'লে নহ'ব নহয়, এইবিলাকতো ফাৰ্ষ্টেই হ'ব লাগিব, সেইটো কাৰণে ফাৰ্ষ্ট। এতিয়া আমি পালোঁহি আৰু। এইখিনি একদম পিল্লা হৈ আছে, কেলৈ এইখিনি একদম লাষ্টত ৰোৱা হৈছিলে। সেইটো আগৰ ভিডিঅ' এটা দিছিলোঁ, এইটো চৌকাতে মাংস মই বনাই আছিলোঁ। তো এতিয়া ডাঙৰ হ'লগৈ বাৰু। এতিয়া এইটো ঘৰটোত পাই গ'লোহে। আমাৰ এইখন টিং একদম টাটা টিং, একদম এইখন 1990 চনৰ বেছি তাতকৈ আগৰ নেকি টাটা টিং, আজিলৈকে আছে এইখন। পথাৰত আনি লগাই থৈ দিছোঁ। এতিয়া এইফালে যাওঁ হা। এইবিলাক দাংবডি, এইবিলাক চব মই ৰোৱা। এইবিলাক দাংবডি আৰু 1 মাহিনা কেইবাদ হৈ যাব দেই। এমাহৰ পাছত এতিয়া ফুলিলেই, আৰু এমাহ মানৰ পাছত ছিঙিব পৰা হ'ব আৰু। এইফালে আছে পালেংখিনি পূৰা বননি হৈ গ'ল।
তাৰপিছত আৰু ভেন্দি সেইকেইটা ভেন্দি লাগিলে ভেন্দি তাৰপিছত বিট জলকীয়া ৰুই থৈছিলোঁ বিট জলকীয়া বিলাহী লাগিছে অঁ বিলাহীও আছে এই বিট জলকীয়া কেইজোপা কেনে গ'ল বিট জলকীয়া এইখন জেওৱা বেছি কাণলত দি দিলে নি এইটোৱে ধাপটো আছিলে ন তেতিয়া এইফালে এই গোমধানো ক'ৰ পৰা আহি গজি গ'ল নাজানো আৰু ভেন্দিটো হৈছে ফুলিছে বাৰু এইখিনি চিকুণা দিব লাগিব নিয়া দিব লাগিব তেতিয়া মানে গছবিলাক পূৰা জলদি ডেভেলপ হৈ যাব দেই এই ভেন্দি লাগিলে সেইকেইটা ছিঙি লৈ যাওঁ ব'ল বইল কৰি খাম আছিলে হ'লে কি হ'ল জানো ভেন্দি কেইটামান ছিং এই বাইদেউ ভেন্দি বোৱাই হৈ গ'ল এইকেইজোপা ভেন্দি দেই দেখাই দিছোঁ ৰ ভেন্দি চা আমি ঘৰত আকৌ এনেই বহি বহি থাকি ভেন্দি নাই লগা ফুলিছে এতিয়া লাগিব নেকি বুলি ভাবি আছিলোঁ কিন্তু ভেন্দি লাগি মনে মনে বুঢ়াই হৈ গ'ল এইকেইটা বুঢ়া হৈ গ'ল চক এইকেইটা ভেন্দি এইবিলাক ভেন্দি এইয়া ভেন্দি এইবোৰ এই পূৰা ভেন্দি লাগি গ'লে এতিয়া আজি এক সাজৰ নতুন মোৰ নিজে হাতে ৰোৱা ভেন্দি এক সাজৰ খাই দিমগৈ আৰু নি পূৰা হৈ গৈছে এক সাজৰ বেছি হৈ যাব 1 কেজিমান ওলাব গোটেইকেইজোপা তাৰপিছত এয়াই আৰু এই বাইদেউক পূৰা বন ছিঙিবৰ কাৰণে লগাই দিছোঁ বন পূৰা বন মানে ডাঠ হৈ গৈছে না এইখিনিত কিবা কৰিব লাগিছিলে এইখিনি বন চফা কৰিব লাগিছিলে এইখিনিত কৰিলে তেতিয়া পালেংখিনিতো বুঢ়াই হৈ গ'ল আৰু পালেং সেই কচিমান লৈ যাব লাগিব তাৰপিছত আৰু ভেন্দি লৈ যাব লাগিব মই এতিয়া যিডোখৰত থিয় হৈ আছোঁ এইডোখৰত মই জলকীয়া হেঁচিছিলোঁ মাইকৰ জলকীয়াটো দীঘলটো তো সেই জলকীয়াটো ইল্লেই হৈ গ'ল নাই মৰি থাকিলে নে কি হ'ল জানো মানে কিয় কাৰণে মৰিলে গম পাই নাই এই মাটিডোখৰ কেঁচা হৈ আছিলে না তিতি আছিলে সেনেকৈ মই কোৰ মাৰি কিনি গৰু এহাল আনি এক চাহ হাল বাই তাৰপিছত হাল বাই থৈ দিলোঁ তাৰপৰা বৰষুণ পাথৰ পৰিছিলে না যিদিনা সেই পাথৰ পৰা দিনা গোটেই ভেজি গ'ল আকৌ তাৰ পাছদিনা আহি মই এনেই যি হয় হ'ব বুলি ওপৰতে হেঁচি দিলোঁ গ'ল ডেড বডি হৈ গ'ল জলকীয়াখিনি এইবিলাক গজিলে বাৰু যিমান ৰুলোঁ সেইবিলাক চব গজিলে তো এতিয়া বাইদেৱে চফা কৰি আছে আৰু দেই মই আনতকৈ অকণমান লেজি টাইপৰ চেহেৰাটো দেখাই দে অ'কে দেখিলি চেহেৰা দেখাবলৈ গ'লে আজিকালি দেখাই দিয়ে আকৌ লাষ্টকৈ হ'লে এতিয়া আজিৰ পৰা লাষ্টটো ভাগি গ'ল নেকি তো আজি ধুনীয়াকৈ দেখাই দিছে এতিয়া এই বনবিলাক এইবিলাক হাবি হৈ আছে না পূৰা এই ভেন্দিৰ তলত এইবিলাক এতিয়া চফা কৰিব লগাই আছোঁ ইয়াক হাজিৰা লগাই আছোঁ ঘৰত গ'লে 2 টকামান দি দিম টেনশ্যন নাই বাৰু পইচা আছে 5 টকা আছে 2 টকা তাক দিম 3 টকা মই খাম তাৰপিছত এইখনে আৰু পথাৰখন দেই এইখনে আৰু পথাৰ এইখনলৈ আহিছিলোঁ এইখনে পথাৰখন আৰু পথাৰখন এইখনেই আৰু তো এতিয়া দেখিলেই আমাৰ পথাৰখন আৰু কি শাক পাচলি আগৰ ভিডিঅ'টো দেখাইছোঁ বাৰু হ'লেও আজি মানে আহিছোঁ বহুত দিনৰ মূৰত আহিছোঁ 3 মাহৰ মূৰত আহিছোঁ সেইটো কাৰণে কিবা এটা ভাল লাগিছে তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তো যিসকলো ভাল লাগে চাই ইমানে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ দেই বাই বাই